নমস্কাৰ ইনফৰমেশ্যন সম্পৰ্কীয় অন্য এটি ভিডিঅ'লৈ মই ধ্ৰুৱজ্যোতি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পান কাৰ্ড আপডেট। আপোনাৰ হাতত থকা পুৰণি পান কাৰ্ডখন আপুনি কেনেদৰে আপডেট কৰিব, আজি মই ইয়াক দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে ঘৰতে বহি নিজৰ মোবাইলতে এই আপডেট কৰিব পাৰিব। ইয়াৰ কাৰণে আপুনি কোনো ধৰণৰ পইচা দিব নালাগে, সম্পূৰ্ণ ফ্ৰী হয়। গতিকে আপুনি কেনেদৰে কৰিব, ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। ইয়াৰ বাবে আপোনালোকৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰলৈ যাব লাগিব। মই ক্ৰম ব্ৰাউজাৰলৈ গৈছোঁ আৰু আপুনি ইয়াত দেখিছে চাৰ্চ বাৰ, আৰু আপুনি এই চাৰ্চ বাৰত চাৰ্চ কৰিব লাগিব PAN পান কাৰ্ড CARD পান কাৰ্ড আপডেট UPDATE আপডেট আপুনি লিখি পেলাই চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত দেখিছেনে পেজ এটা খোল খাইছে। ইয়াত আপুনি স্ক্ৰল ডাউন কৰি গৈ থাকিব তললৈ গৈ থাকক। দেখিছেনে এড্ৰেছ আপডেট ফেচিলিটি থ্ৰু আদাৰ পেজেছ eKYC আপুনি ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এটা পেজ খোল খাব। আপুনি স্ক্ৰল ডাউন কৰি তললৈ গৈ থাকিব। ইয়াত আপোনাৰ পেন বুলি যে লিখিছে, ইয়াত আপোনাৰ পান কাৰ্ডৰ সংখ্যাকেইটা আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব। আপোনাৰ পান কাৰ্ডত এই সংখ্যাকেইটা আছেই, আপুনি চাই ল'ব আৰু সেইমতে আপুনি এইকেইটা সংখ্যা আপুনি ইয়াত এণ্টাৰ কৰিব। কৰাৰ পিছত আপুনি তলত দেখিছে আধাৰ, ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ যি 12টা সংখ্যা আছে আপোনাৰ সেই 12টা সংখ্যা আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব। আপোনাৰ আধাৰ কাৰ্ডৰ সংখ্যাকেইটা আপুনি ইয়াত এণ্টাৰ কৰক। এণ্টাৰ কৰাৰ পিছত আপুনি তলত দেখিছেনে ডেট অফ বাৰ্থ, আপোনাৰ জন্মৰ মান্থ অফ বাৰ্থ, আপুনি মাহটো চিলেক্ট কৰিব লাগিব। যিটো মাহত জন্ম পাইছিলে মাহটো চিলেক্ট কৰি হোৱাৰ পিছত আপুনি সোঁফালে দেখিছেনে ইয়াৰ অফ বাৰ্থ, ইয়াত আপুনি আপোনাৰ জন্ম চনটো আপুনি ইয়াত লিখি দিব লাগিব। তাৰপিছত তলত দেখিছেনে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপুনি লেংগুৱেজটো সলনি কৰিব পাৰে, নহ'লে ইংৰাজী কৰিব পাৰে। ইয়াত I am not a robot দি ছাবমিট কৰি দিব। দিয়াৰ পিছত এটা পেজ খোল খাব। ইয়াত আপুনি কণ্টিনিউ উইথ eKYC ইয়াত আপুনি ক্লিক কৰিব লাগিব। ইয়াৰ পিছত আপুনি মোবাইললৈ আপোনাৰ OTP যে প্ৰেৰণ কৰা হ'ব আৰু আপুনি এই OTP কেইটা এই ঘৰটোত এণ্টাৰ কৰিব লাগিব। আপোনাৰ আধাৰ সৈতে সংযোগ থকা মোবাইললৈ OTP প্ৰেৰণ কৰা হ'ব আৰু আপুনি সেই OTP কেইটা 10 মিনিটৰ ভিতৰত ইয়াত আপুনি এণ্টাৰ কৰি ছাবমিট কৰি দিব লাগিব। ছাবমিটত ক্লিক কৰি দিয়ক। এটা পেজ খোল খাব। এতিয়া দেখিছেনে ওপৰত আপোনাৰ মোবাইল নম্বৰ আৰু ইমেইল আহিছে। ইয়াৰ তলত আপুনি মোবাইল নম্বৰ যে দেখিছে, ইয়াত আপোনাৰ নিজৰ মোবাইল নম্বৰটো আপুনি ক্লিক কৰিব লাগিব আৰু ইমেইল ID ইয়াত আপোনাৰ ব্যক্তিগত যি ইমেইল ID আছে আপুনি সেই ইমেইল IDটো আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব। কাৰণ এই দুটা মোবাইল নম্বৰ আৰু ইমেইল ID আপোনাৰ OTP প্ৰেৰণ কৰিব। গতিকে আপোনাৰ মোবাইল নম্বৰ আৰু ইমেইল ID শুদ্ধ হ'ব লাগিব। আৰু এইটো বৰ্তমান সময়ত আপোনাৰ এই দুটা ব্যৱহাৰ কৰি থকা হ'ব লাগিব। গতিকে ইয়াত ছাবমিট যে দেখিছে তাত ছাবমিট কৰি দিয়ক। ইয়াত অ'কে কৰি দিব। এতিয়া আপোনাৰ এণ্টাৰ মোবাইল OTP আৰু এণ্টাৰ ইমেইল OTP দিয়া আপোনাৰ মোবাইললৈ OTP প্ৰেৰণ কৰিব আৰু লগতে আপোনাৰ যি ইমেইল আছে ইমেইললৈ আপোনাৰ কি কৰিব OTP প্ৰেৰণ কৰিব। আপুনি প্ৰথমতে মোবাইলৰ যিটো OTP দিছে আপুনি OTPটো ইয়াত এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰাৰ পিছত আপুনি আপোনাৰ ইমেইললৈ যে পঠিয়াইছিলে OTP আপুনি জিমেইলটো অন কৰিব লাগিব আৰু জিমেইলত দেখিছেনে ইয়াত 6টা সংখ্যাৰ OTP প্ৰেৰণ কৰিছে। আপুনি সেই সংখ্যাকেইটা আপুনি কি কৰিব লাগিব, এণ্টাৰ ইমেইল OTP ইয়াত আপুনি ক্লিক কৰিব লাগিব। এতিয়া আপুনি এই জিমেইলৰ যিকেইটা দেখিছে এই 6টা সংখ্যা এই OTP কেইটা আপুনি ইয়াত দেখিছেনে এণ্টাৰ ইমেইল OTP ইয়াত আপুনি তলত ঘৰটোত এই সংখ্যাকেইটা আপুনি এই তলৰ ঘৰটোত এণ্টাৰ কৰিব লাগিব। তলৰ ঘৰটোত দেখিছে এণ্টাৰ ইমেইল OTP ইয়াত আপুনি এই সংখ্যাকেইটা বহুৱাব লাগিব। ইয়াত হৈ গৈছে। ইয়াৰ পিছত আপুনি তলত দেখিছে ভেলিডেট
আপুনি ভেলিডেটত আপুনি ক্লিক কৰিব লাগিব। ক্লিক ৰিকুৱেষ্ট ফৰ এড্ৰেছ আপডেট, ইয়াত আপোনাৰ এড্ৰেছ এজ পাৰ আধাৰ, আপোনাৰ আধাৰৰ মতে আপোনাৰ এড্ৰেছটো আহিব, ঠিকনা, আৰু তললৈ স্ক্ৰল ডাউন কৰি গৈ থাকক। গৈ আপুনি কি কৰিব, একেবাৰে তলত দেখিছেনে ভেৰিফাই, আপুনি এইখিনি পঢ়ি ল'ব, পঢ়ি লৈ শেষত ভেৰিফাই কৰি দিব। ভালদৰে পঢ়ি ল'ব, এড্ৰেছটো পঢ়ি আপুনি ভেৰিফাইড আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এটা পেজ খোল খাব, ৰিকুৱেষ্ট ফৰ এড্ৰেছ আপডেট, জেনেৰেট এণ্ড ছেভ প্ৰিণ্ট, ইয়াত ক্লিক কৰিব লাগিব। পেজটো লোডিং হৈ আছে। ৰিকুৱেষ্ট ফৰ এড্ৰেছ আপডেট, থেংক ইউ ফৰ ইউজিং অনলাইন এড্ৰেছ আপডেট, ইয়াত আপোনাৰ আহি গৈছে, আপোনাৰ একনলেজমেণ্ট নম্বৰ আহিছে, আৰু আপোনাৰ এইখন একনলেজমেণ্টখনো তলত দেখিছে ডাউনলোড হৈ গৈছে। গতিকে আপুনি এনেদৰে আপোনাৰ পান কাৰ্ডখন এড্ৰেছ আপডেট কৰিব পাৰে। ভিডিঅ'টি শেষ চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। লগতে যদি আপুনি এতিয়াও চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব।